নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আজি ভোট জলকীয়াৰ আচাৰ দুই ধৰণে অতি সহজে বনাব লৈছোঁ। মইনো কেনেধৰণে বনাওঁ তাকে অতি সহজ পদ্ধতিৰে তাকে ভাবিলোঁ অকণমান দেখাওঁ। মই ভোট জলকীয়া আৰু বাঁহ গাজেদি এটা বনাম আৰু এটা অকল ভোট জলকীয়া দি বনাম বুলি ভাবিছোঁ। তাকে চাওঁ আহকচোন মই কেনেদৰে বনাইছোঁ। প্ৰথমতে মই ভোট জলকীয়াখিনি সৰু সৰু আকাৰত কাটি ল'লোঁ। ভোট জলকীয়াখিনি অলপ সময় ৰ'দাই ল'লোঁ। মই এতিয়া জলকীয়াখিনি দুভাগত বিভক্ত কৰিম। এভাগ অকল ভোট জলকীয়াৰ আচাৰ আৰু অলপমান ভোট জলকীয়া আপোনাৰ বাঁহ গাজৰ আচাৰৰ লগত ব্যৱহাৰ কৰিম। এতিয়া চাফা কাঁচৰ বটল এটাত জলকীয়াখিনিত সোৱাদ অনুসৰি নিমখ দি দিওঁ। আৰু অকণমান ভিনেগাৰ। ধুনীয়াকৈ মিক্স আপ কৰি দিম। এতিয়া ইয়াতে কেঁচা মিঠাতেল ব্যৱহাৰ কৰিম মই। ভোট জলকীয়াত কোনো ধৰণৰ মছলা ব্যৱহাৰ কৰিব নালাগে। ভোট জলকীয়াৰ নিজৰ যিটো স্মেল, যিটো ফ্লেভাৰ, সেইটো দিয়ে আচাৰখিনি ভাল লাগে। তাত বেলেগ মছলা ব্যৱহাৰ কৰিলে ভোট জলকীয়াৰ সোৱাদটো বেলেগ হৈ যায়। তাৰ কাৰণে মই ভোট জলকীয়া আচাৰত বেলেগ একো মছলা ব্যৱহাৰ নকৰোঁ, খালি কেঁচা মিঠাতেল ব্যৱহাৰ কৰোঁ। মিঠাতেলখিনি ডুব যোৱাকৈ দিব লাগিব যাতে আচাৰখিনি বহু দিনলৈ বেয়া হৈ নাথাকে। বাকী যিখিনি ভোট জলকীয়া থাকিলে সেইখিনি মই বাঁহ গাজৰ লগত আচাৰ বনাম। এইখিনি বাঁহ গাজখিনি মই হালধি সানি অলপ ৰ'দাই থৈছিলোঁ, তাতে ভোট জলকীয়াখিনি দি মিক্স কৰি দিছোঁ। আৰু ইয়াত আপোনাৰ সোৱাদ অনুসৰি নিমখ দিব লাগিব। গৰম কৰি লোৱা মিঠাতেলো দিব পাৰে, কেঁচা মিঠাতেলো ব্যৱহাৰ কৰিব পাৰে। আচাৰত সাধাৰণতে মই কেঁচা মিঠাতেল ব্যৱহাৰ কৰিয়ে ভাল পাওঁ, তো আজি মই কেঁচা মিঠাতেলে ব্যৱহাৰ কৰিম। এইখিনি এতিয়া কাঁচৰ বৈয়াম এটাত ভৰাই মাজে মাজে ৰ'দাই থাকিলে বহুত দিনলৈ ভাল হৈ থাকে। এনেদৰে বনাই চাবচোন, খুব চিম্পুল হয় আৰু খাবলৈও সোৱাদ হয়। বিশেষ মছলা একো ব্যৱহাৰ নকৰোঁ মই বাঁহ গাজ আৰু ভোট জলকীয়া আচাৰত, কাৰণ ইহঁতৰ নিজা নিজা ফ্লেভাৰ থাকে আৰু বেলেগ মছলা যদি ব্যৱহাৰ কৰা হয় তেতিয়া ইহঁতৰ ফ্লেভাৰটো নাইকিয়া হৈ যায়। এয়া মোৰ ৰেডি হৈ গ'ল ভোট জলকীয়াৰ আচাৰ আৰু ভোট জলকীয়া আৰু বাঁহ গাজৰ আচাৰ। আৰু এইবোৰ মাজে মাজে ৰ'দত দি
ৰাখিলে বহুত দিনলৈ ভাল হৈ থাকে। এয়া মোৰ যোৱা বছৰৰ আচাৰৰ তেল আছিলে, এতিয়ালৈকে ভাল হৈ আছে। মই এনেকৈ মাজে মাজে ৰ'দাই থাকোঁ।